ফুটপাথ এক ব্ৰিটিছনাৰ শব্দ সি আপোনাৰ মোৰ বাবে কঢ়িয়াই লৈ নাহে কোনোবা মৰম সোণা আদৰৰ ৰূপালী সোণা কিন্তু এই ফুটপাথেই কাৰোবাৰ পেটৰ ভোক নিবাৰণ কৰে কাৰোবাৰ বাসস্থানৰ অভাৱ পূৰাই হিয়াত যে পৃথিৱীৰ সমস্ত হাহাকাৰ চিফুং বাহিৰ কৰুণৰ হৈ বাজিয়েই থাকে আৰু ফুটপাথৰ কদৰ্যময় অংশবোৰ দৰ্শকৰ বেশত বাহ বাহ আপুনি কি বুজিব মই কি বুজিব আমিতো ভগৱানৰ সন্তান অসহায়হীন জীৱন জীয়াবলৈ মৃত্যুৰ কৰিডৰত ক্ষণ গণা তেওঁলোক যে মানুহৰ নামত ভিক্ষুক বিভিন্ন ভাগত বিভক্ত ফুটপাথৰ নিকিন অংশবোৰত ৰাতিৰ উন্মুক্ত আকাশৰ তলত বিশ্ৰাম লৈ মহ নামৰ জীৱকেইটাৰ লগত শান্তিৰ টোপনি হয়নে সিহঁতক অৱশ্যে ভাপৰে খোৱা কুকুৰকেইটাই সিহঁতক নিৰাপত্তা দিয়ে দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি হেঁচামকৈ এচাম আহি ফুটপাথৰ মুকলি কোঠাবোৰ বুঢ়াই কিন্তু কোনোবা নোহোৱা হোৱাৰ খবৰ ফুটপাথে বিচাৰ নকৰে নাজানে সি তাৰ পৰিয়ালৰ সংখ্যা কিমান সি যে ব্যস্ত মহানগৰীৰ কোনোবা অভ্যস্ত কুটিল বন্ধনীৰ এটুকুৰা ঠাই সেয়েহে জাবৰ জোথৰবোৰে তাৰ শুকান খোলাত বহি আড্ডা পিটে গ্ৰীষ্মৰ ধূলিকণা তাৰ মনটো হয়তো স্বীকাৰ কৰিব লাগিব ওপৰৰ বৰষুণ জাকে তাক চিকনাই থয় আৰু মিঠাচোনত শিখৰ তামোলৰ গেলা পিঠবোৰ তাক অলংকাৰ কৰি উপহাৰ দিয়ে ঠাণ্ডা গৰম অনুভৱ কৰিব নোৱাৰা সি যে সমস্ত চৰাচৰৰ মাজত থকা অৱহেলিত ডাষ্টবিন সদৃশ সুখ দুখ হাঁহি কান্দোন আশা নিৰাশা তাৰ আছে নে নাই মই নাজানো মাথো অনুভৱ কৰোঁ জহি খহি যোৱা তাৰ প্ৰতিচ্ছবিবোৰে দুখৰ কোলাত শান্তিৰ ৰং ঘটালে হে ফুটপাথ তোৰ উজাগুৰি নিশাৰ দিনবোৰ তোৰ অস্তিত্ববিহীন নৌকাখনে কঢ়িয়াই তোৰ হাঁহিবোৰ ভৰি হাঁহিবোৰ জোনাক হৈ দুখৰ বোজাত কিদিলিয়াই তই জানো শুনা নাই তোৰ কান্দোনৰ প্ৰতিধ্বনিয়ে সপোনৰ ৰাউল তেজ সোঁৱৰাই আৰু তোৰ জীয়া দিনবোৰ মৃত্যুৰ সমান যেন শ্মশানত জ্বলা চিতাৰ দাহ শব্দ দাহ শব্দ